কনস্টিটুয়েন্সি আমি যোৱাবাৰ কাৰ্যত ধন্যবাদ কাউন্সিলৰ আপোনালোকৰ মূল্যৱান ভোটটো যে বিপুল ভোটত খালি জিকাবতে ৭,০০০কৈ অধিক সূৰ্যৰংভা ডাঙৰীয়া আপোনালোকৰ আশীৰ্বাদ দিয়াৰ কাৰণে মৰম দিয়াৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক কাৰণেৰে নমস্কাৰ জনাইছো। হতমানীয় বৰজান সমষ্টিত আই মাতৃসকল আপোনালোকে জানে যে সমষ্টিত পপুলেশ্যন ইয়াৰ বহুত ডাঙৰ ইণ্টাৰষ্টেট বৰ্ডাৰো হয় গতিকে ইয়াত বহুতো সমস্যা আছে কিন্তু আমাৰ সকলোৰে শ্ৰদ্ধা যে আসাম ইনষ্টিটিউট এছেম্বলি আমাৰ সকলোৰে শ্ৰদ্ধা সন্মানীয় উপাধ্যক্ষ ডক্টৰ নমীন ডাঙৰীয়া আৰু সূৰ্যৰংভা ডাঙৰীয়া ইয়াৰ অভাৱ অভিযোগবিলাকক গোটেইখিনি পূৰণ কৰিবৰ কাৰণে তেখেতসকলে দিনে ৰাতি চেষ্টা কৰি আছে। আমি টিম কাৰ্যালয়ৰ তৰফৰ পৰা আমি কি সহায়িতা কৰিব লাগে আপোনালোকে চিন্তা কৰিব নালাগে। আমি আছো আজি সেই বৰজান সমষ্টিত যিমানখিনি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱা পানী আঁচনিৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিঙৰ পৰা আৰম্ভ কৰি বান্ধুলিবৰ পৰা আৰম্ভ কৰি অপেন স্পেচৰ পৰা আৰম্ভ কৰি কমিউনিটি হলৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি সেই ৪টা বছৰ আছে আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ নমীন লগত লৈ সূৰ্যৰংভাৰ লগত লৈ সেই অভাৱ অভিযোগবিলাকক যিমান পাৰোঁ আমি সেইবিলাকৰ আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় বৰজান সমষ্টিত ইয়াত গ্ৰুপবিলাকে আপোনালোকে গ্ৰুপ হিচাপে টকা পাইছে এটা ইণ্ডিভিজুৱেল হিচাপে আপোনালোকে পাব। প্ৰত্যেক আত্মসহায়ক গোটে আপোনালোকৰ মেম্বাৰবিলাকে সদস্যবিলাকে প্ৰত্যেক মেম্বাৰ আপোনালোকে ১০,০০০ পাব আপোনালোকৰ একাউণ্টত অহা জানুৱাৰী মাহতে আপোনালোকে পাব। আই মাতৃসকল মহিলাবিলাকৰ ইয়াত সংখ্যা বেছি মহিলাবিলাক আশীৰ্বাদ দিলে যিকোনো কামত সফল হয়। মহিলা আশীৰ্বাদ লাগিব মৰম লাগিব। মই বিশেষ কামৰ কাৰণে আজি আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে ফ্লাইট মই দিল্লী যাব লাগিব কাৰণ আমি চিন্তা কৰিছোঁ সোণালী জয়ন্তী গোল্ডেন জুবলি সেলিব্রেশন কাৰ্বি ইউথ ফেষ্টিভেল কাৰ্বি যুৱ মহোৎসৱ তাৰে অংশ হ'ব। সেইটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আমি নিমন্ত্ৰণ কৰিবৰ কাৰণে আজি গৈ আছোঁ। গতিকে মই বেছি সময় থাকিব নোৱাৰোঁ। ইয়াত ডক্টৰ নমীন ডাঙৰীয়া থাকিব, দৰসিং ৰহান ডাঙৰীয়া থাকিব, বীৰা সিং মেং ডাঙৰীয়া থাকিব আৰু আমাৰ কাৰ্বি অটোনমাছ কাউন্সিল স্পীকাৰ পৰা আৰম্ভ কৰি সন্মানীয় MEC বিলাক থাকিব, বোৰ্ড চেয়াৰমেনবিলাক থাকিব। গতিকে আৰু আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ জিলাত সভাপতি ৰলেন কেলিং ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো থাকিব। গতিকে ইয়াৰ আহা যিমানখিনি বৰজান সমষ্টিত ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম আগন্তুক দিনত আপোনালোকে ইয়াত লোকেল MLA তথা অনাৰেবল ডেপুটি স্পীকাৰ আৰু সূৰ্যৰংভা ডাঙৰীয়া আৰু ইয়াৰ স্থানীয় বাহিন্দা তথা আমি সকলোৰে শ্ৰদ্ধা আমাৰ জিলা সভাপতি ৰলেন কেলিং EDC চেয়াৰমেন মণ্ডল কমিটি যুৱ মৰ্চা মহিলা মৰ্চা ST মৰ্চা আৰু সকলো লগত লৈ আমি সেই বৰজান সমষ্টিটো আমি নতুন এটা ৰচনা কৰিব লাগিব। সেইটো কি নতুন ৰচনা কৰিব লাগিব ইয়াত ডেভেলপমেণ্টৰ আঁচনিবিলাকক সেই ৪টা বছৰ আমি ইয়াত যিমানখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰিব লাগিব। গতিকে মই বেছি বহলাই নকওঁ সকলোলৈ মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ দি মই মোৰ চুমু বাবাক ইমানতে সামৰি মাৰিলোঁ। ভাৰত মাতা কি ডক্টৰ নমীন জিন্দাবাদ।
গছৰে কুৰুম তুমি বাহেৰলাই মই মোৰে কোমল হৃদয়ত মোৰে কোমল হৃদয়ত দিবানে মোকে ধানি দিবানে মোকে ধানি লাগিব গৰম লাগিব মই বিশেষ কামৰ কাৰণে আজি আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে ফ্লাইট মই দিল্লী যাব লাগিব কাৰণ আমি চিন্তা কৰিছোঁ সোণালী জয়ন্তী গোল্ডেন জুবলি চেলিব্ৰেশ্যন কাৰ্বি ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে ফ্লাইট মই দিল্লী যাব লাগিব কাৰণ আমি চিন্তা কৰিছোঁ সোণালী জয়ন্তী গোল্ডেন জুবলি চেলিব্রেশন কার্গিল ডিস্ট্রিক্ট কার্গিল যুবমঞ্চ তারা রাষ্ট্র হব এই বিভিন্ন ক্রিয়ার নিয়ন্ত্রণ করিবার কারণে আজি গৈ আছো গতিকে মই কিছু সময় থাকিব নোৱাৰো ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকিব দৰ্শন ডাঙৰীয়া থাকিব বিদা সিং ডাঙৰীয়া থাকিব আৰু আমাৰ কাৰ্গিলৰ সদস্য স্পীকাৰ পৰা আৰম্ভ কৰি সন্মানীয় এমএলচি বিলাক থাকিব পদ কাৰ্যালয়বিলাক থাকিব গতিকে আৰু আমাৰ অসমৰ চৰকাৰ আমার জিলাত সভাপতি রোলেন ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো থাকিব গতিকে যিমানখিনি মৰ্যাদা সমষ্টিত ভাৰতৰ ৰাষ্ট্ৰপতি আমি নিমন্ত্ৰণ কৰিছোঁ ৰাষ্ট্ৰপতি আমি নিমন্ত্ৰণ কৰিছোঁ আগতে চিফ মিনিষ্টাৰে লিখিত হিচাপে দিয়া হৈছে গতিকে আজি ফৰ্মেলি আমি আজি ইনভাইট কৰিবৰ কাৰণে গৈ আছোঁ গতিকে কালি আকৌ ফুলনি সমষ্টিত একতা বিজয় উৎসৱত কালি আকৌ লগ পাম কালি আমি ফুলনি সমষ্টিত গতিকে গোল্ডেন জুবলি চেলিব্ৰেশ্যনৰ কাৰণে আমাৰ চিফ গেষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আমি নিমন্ত্ৰণ কৰিবৰ কাৰণে গৈ আছোঁ গতিকে আজি এপইণ্টমেণ্ট আছে আবেলি 6টা বজাত গতিকে মই আকৌ কালি বিশেষ মানে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম ইয়াত হৈ যাব 4টা বছৰ আপোনালোকে চাই যাব ডেপুটি স্পিকাৰ আৰু স্থানীয় বাহিন্দা তথা আমি সকলোৱে শ্ৰদ্ধা আমাৰ জিলা সভাপতি ৰোলেন কিলিং বিডিসি চেয়ারম্যান মণ্ডল কমিটি যুৱ মৰ্চা মহিলা মৰ্চা এসটি মৰ্চা আৰু সকলো লগত লৈ আমি সেই বৰজান সমষ্টিটো আমি নতুন এটা ৰচনা কৰিব লাগিব সেইটো কি নতুন ৰচনা কৰিব লাগিব ইয়াত ডেভেলপমেণ্টৰ আঁচনিবিলাকক সেই 4টা বছৰ আমি ইয়াত যিমানখিনি অভাৱ অভিযোগবিলাকক পূৰণ কৰিব লাগিব গতিকে মই দৃষ্টি বহলাই নকওঁ সকলোলৈ মোৰ ফালৰ পৰা অফিস খুলিছে দোকান থাকিলে কেনেকৈ খুলি কথা এংকৰ লাগে ফাৰ্নিচিং হোৱা নাই আৰু ভিতৰটো ফাৰ্নিচাৰ আনিব লাগে কাম আছে চেহেৰাটো মেকআপ কৰিলে হ'ল ভিতৰত ডাইৰিয়া ফটো ল'ম মিলুৰ কেইটা নাই যাওঁ ৰাইজৰ আগত দাঙি ধৰিব যি কথা তেখেতে প্ৰতিশ্ৰুতি দিব এই কথাটো তেখেতে সম্পূৰ্ণ কৰিব তো ডক্টৰ তুলেন নহয় তেখেতে কৈ গৈছে তেখেতৰ যি আমাৰ অভাৱ অভিযোগটো আমি তেখেতে কাম কৰি যাব বুলি কৈছে সেইটো হ'বই চিন্তা কৰিব নালাগে তো সেইটো হয় আমি প্ৰথম এই